হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ আৰু মই বিচাৰোঁ আপোনালোক সকলোৱে সদায় ভালে থাকে, সুখী থাকে। তো ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ গুৱাহাটী কিবা বিশেষ কামৰ কাৰণে আহিছিলোঁ আৰু এতিয়া ভাবিলোঁ গুৱাহাটী ফেঞ্চি বজাৰখন এবাৰ চাই যাওঁ। তো বলক মোৰ লগত গুৱাহাটীৰ ৰাতিৰ ফেঞ্চি বজাৰখন কেনেকুৱা এবাৰ চাই লওঁ। তো আহক মোৰ লগত আৰু মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো বলক। আৰু মোৰ এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু মোৰ ভিডিঅ'বোৰত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো গাইজ, গাড়ী অলপ আঁতৰত থলোঁ, সেইবাবে অলপ খোজকাঢ়ি যাব লগা হ'ল, চ' অলপ পলম লাগিব। তো চাই থাকক ভিডিঅ'টো আগলৈকে। এয়াই হ'ল ফেঞ্চি বজাৰ আৰু ইয়াত চাব লগা বিশেষ একো নাই, কাপোৰৰ দাম জুই দাম। চ' গাইজ, মই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ আৰু তাত ইমান বিশেষ একো কিনিব নোৱাৰোঁ কাৰণ বহুত দাম, তাতে বহুত বেছি দাম, কি ক'ম আৰু বহুত দাম, তাত ইমান একো কিনিব নোৱাৰিলোঁ। চ' এতিয়া ঘৰলৈ যাওঁ আৰু ৰাস্তাতে এটা এলিগেটৰ দেখিলোঁ, ভাবিলোঁ তাৰ ওপৰৰ পৰা অলপমান দেখাই দিওঁ কেনেকুৱা দেখি। আৰু এনেকুৱা এলিগেটৰত মই জীৱনত ফাৰ্ষ্ট টাইম দেখিলোঁ, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আৰু এয়া ওপৰৰ পৰা মই দেখাইছোঁ। কি সুন্দৰ ভিউ, চাওক, বহুত সুন্দৰ লাগিছে ইয়াৰ পৰা চাই, বহুত ভাল লাগিল আহি। তো আজিৰ ভিডিঅ' এইখিনিয়ে, আৰু এনেকুৱা মোৰ লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰি বহুত বেছি ভাল লাগিল। তো মোৰ আজিৰ ভিডিঅ'টো এইখিনিয়ে। মোৰ যদি এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তো তেনেহ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ শ্বেয়াৰ কৰি দিব।